আমাকো লৈ যা না প্লিজ। আজিলৈকে আমি হেলিকপ্টাৰ উঠিয়ে পোৱা নাই। ঐ এইফালে চা, আমাকো লৈ যা না। ঐ তহঁতিও চিঞৰ আকৌ মুখ মেলি চাই আছ যে। চিঞৰিলেনো কি হ'ব? বেংকটো নাহে আকৌ আমাৰ ওচৰলৈ, আমাক নুঠাই। আৰে আমি চবে চিঞৰিলে তললে নামি আহিব, আমাক হেলিকপ্টাৰ উঠাব। তহঁতিও এবাৰ এবাৰ চিঞৰ না প্লিজ। ঐ হেলিকপ্টাৰ, হেলিকপ্টাৰ, ঐ তললে চা, তললে, ঐ তললে নামি আহ, আমাকো উঠোৱা না। আমি আজিলৈকে হেলিকপ্টাৰ উঠিয়ে পোৱা নাই। আমি বহুত সৰু ল'ৰা ছোৱালী হয়, ৰাখি পাতিম। প্লিজ হেলিকপ্টাৰখন তললে লৈ আহ, আমাকো উঠোৱা প্লিজ। ঐ হেলিকপ্টাৰ নামি আহ, এইফালে চাব আকৌ। ঐ নামি আহ, ঐ আমি এডোখৰ আছো, এইফালে চা আকৌ। মই কৈছিলো নহয় তললে নামি নাহে বুলি, আমাক নুঠাই। দেখিলি ইনে একদম জোৰছে চিঞৰি চিঞৰি একদম ডিঙি চেৰচেৰাই গ'লগে আৰু। ঐ হেলিকপ্টাৰ, হেলিকপ্টাৰ, ঐ এইফালে চা, এইফালে। আমি এই ঘৰটো কিনাৰত আছো, ভালে ভালে তললে আহি আমাক উঠোৱা। আমি আজিলৈকে হেলিকপ্টাৰ উঠিয়ে পোৱা নাই। তললে যদি নামি নাহ, আমি একদম হিলগুটি মাৰি একদম হেলিকপ্টাৰ ফুটুৱাই দিম। ভালে ভালে তললে নামিয়া বুলি কৈছো, নামিয়া, নহ'লে আমি এতিয়া হেলিকপ্টাৰলে হিলগুটি মাৰিম। ঐ ধুনু বেটি জলদি আহ, জলদি আমাৰ ঘৰৰ ওপৰেদি হেলিকপ্টাৰ গৈছে, হেলিকপ্টাৰ। বেলেগ তলেদি গৈছে যেন পাইছো দেই হেলিকপ্টাৰখন। ইমান তলেদি গৈছে হেলিকপ্টাৰখন, আমাৰ এইবলৈকে কোনোবা আহিছে যেন পাইছো দেই। কেনেবাকে বাৰু আমাৰ এইবলে হেমন্ত আহিছে নেকি? নাই নাই, হেমন্ত আহিব নালাগে, কাৰণ আমাৰ হেমন্তই বস্তুৰ দাম যিমানে বঢ়াই দিলে, কেনেবাকে আহিবলৈ হ'লেতো আমাক গোটেই মানুহে হেঁচা মাৰি ধৰিব। আৰু জানি বুজি ভাই তেনেকুৱা গলতি তেওঁ ভুলতো নকৰে। ৱাও দেউতা, হেলিকপ্টাৰখনত যদি উঠিব পৰা হ'লে বেলেগ যে মজা লাগিলেহেঁতেন, নে কি কোৱা? ঐ পঢ়ি শুনি ডাঙৰ মানুহ হ, তেতিয়াতো এনেও উঠিব পাৰিবি। কিন্তু তহঁতি দুইটা পঢ়া ফালে যিহে চেল খাই মলোৱা হৈছ, তেনেকুৱাত যে ভুলতো উঠিব নোৱাৰ। ভদিয়া পুতেক আহিছে। সেই হেলিকপ্টাৰখন যে গৈছে সেইটো ভদিয়া পুতেক। মই ৰাতিপুৱা তেহেঁতৰ ঘৰ ফালে গৈছিলো, তেতিয়া ভদিয়াই পাই মোক ক'লে আজি বোলে মোৰ ল'ৰাটো আহিব নহয় ডুবাইৰ পৰা। মই বোলো সি ইছক চিন্তি ফ্লাইটত আহিব নে কি? তেতিয়া মোক ভদিয়াই কৈছে নাই নাই, আমাৰ সি বোলে লোকৰ ফ্লাইটত নাহে, তাৰ বোলে নিজৰ হেলিকপ্টাৰ লৈ আহিব ঘৰলে। তাৰ নিজৰ হেলিকপ্টাৰ আছে নেকি? তাৰ নিজৰ হেলিকপ্টাৰ আছে, সেইকাৰণেতো ডুবাইৰ পৰা ঘৰলে হেলিকপ্টাৰ লৈ আহিছে। ভদিয়া ঘৰলে যাওঁচোন ব'লক। আৰু ভদিয়া পুতেকটো আপোনাৰ লগত পঢ়া নহয় জানো? সি মোৰ লগত একেলগে পঢ়া। বৈচোন তেতিয়াহ'লে যাওঁ, ডুবাইৰ পৰা সি ঘৰলে একদম ভাল ভাল মিঠাই আনিব পাৰে, খাওঁগে, আৰু পাৰিলে তাৰ হেলিকপ্টাৰটো উঠিম। ব'লক। সি বাৰু ডুবাইত কি চাকৰি কৰে হয়? গাড়ীও নহয়, হেলিকপ্টাৰ কিনি ল'লে। ডুবাইত ভাই কিমান পইচা, হাজিৰা কাম কৰিলেও বহুত পইচা, জানো নাজানো? ল'ৰা নহ'লে যাবি নেকি ডুবাইত হাজিৰা কাম কৰিবলে? ডুবাইত গৈ আকৌ কি হাজিৰা কাম কৰিবগে? তাত চালা যি টি ঢেৰ কাম, আমাৰ ইয়াৰ নিচিনা নহয়তো। হ'লেও সেইবোৰ জেগালৈ যাওঁ বুলি ক'লে যাব নোৱাৰি দেই। যাবলৈ হ'লে পুৰা চেনেল লাগিব। কি হেলিকপ্টাৰখনত ভদিয়া পুতেক আহিছে? ভদিয়া পুতেক আহিছে, তাকো নিজৰ হেলিকপ্টাৰ লৈ। সিটো হায়দৰাবাদত চিকিউৰিটি কৰি আছে বুলিহে শুনিছিলো। তেনেকুৱাত সি ডুবাই কেনেকে পালেগে? চালা হায়দৰাবাদৰ পৰা সি কাহানি বাই গ'ল ডুবাই, পুৰা চেনেল লগাই।
হে বাপ ৰে বাপ। ঐ আমাৰ লগত যাবি নেকি? আমি এতিয়া ভদিয়া ঘৰলৈ যাওঁ। ভদিয়া পুতেকে মিঠাই চিঠাই আনিছে ডুবাইৰ পৰা, খাওঁগে আৰু পাৰিলে তাৰ হেলিকপ্টাৰখনতো উঠিম। হয় নেকি? বৈচোন বাৰু তেতিয়াহ'লে গৈ চাওঁ। Yeah. I know, bro. Yeah. I'm landing my house. ঢেকিনপটা গাঁও। Yeah. Huh? Yeah. Yeah. মোৰ যে এতিয়াও বিশ্বাস হোৱা নাই দেই, মোৰ ল'ৰা আণ্ডা মেট্ৰিক হৈ ইংলিছত ইমান চোকা হৈ গ'ল। সি অকল ইংলিছতহে কথা পাতে, ইয়া নোকোৱাকে যে কথাই নকয়। আৰু ইংলিছত চোকা নহ'বনো কিয়? মোৰ ল'ৰা ভাই ডুবাইত থাকে। মোৰ বাবাটোৱে ইংলিছত কথা পতা শুনি আছো। মোৰ বাবাটোৱে যে ইয়া নোকোৱাকে কথাই নকয় অ'। এতিয়া ল'ৰা ইংলিছত কথা পতা দেখি ল'ৰা তোমাৰ হা, কিন্তু এইটত থাকোতে সি যে বাদাম গুটি চুৰ কৰিছিলে, তেতিয়া ল'ৰা মানে মোৰ আছিল ন। ল'ৰাই মানে ভাল কাম কৰিলে তোমাৰ আৰু বেয়া কাম কৰিলে মোৰ ন। বাৰু চব কথা মাৰো গুলি, এই ল'ৰাৰ চাকচেছ দেখি মই কিন্তু বেলেগ গৌৰাম্বিত দেই। নাই মা, মই কেইদিনমান থাকিব নোৱাৰো, মই কাইলৈ যামগে ডুবাই। মই এদিনে থাকিম, বেছি দিন থাকিব নোৱাৰো। মোৰ ডুবাইত কিমান কাম বুলি ভাবিছা? মই এদিন ডুবাইত নাথাকিলেই মোৰ কিমান কাম পেণ্ডিং হৈ যায়। বাবাটো তই যাবিগে। সি এতিয়া ইমান ডাঙৰ মানুহ হ'ল, ডুবাইত থাকে। সি এতিয়াও আমাক আগৰ নিচিনাকে টাইম দিব নোৱাৰে নহয়, অকল মনিহে দিব পাৰিব নে কি ক বাবাটো? দেউতা, পইচা বাৰ্ডেন অকণো নল'বা। মা না, 3-4 দিনটো মই সপোনতো ইয়াতে থকাকে আহিব নোৱাৰো। 3-4 দিন মই ইয়াত থকাকে আহিবলৈ হ'লে ডুবাইত গোটেই মোৰ কামৰ পাহাৰ হৈ যাব। সেইষাৰ কথা যে তোৰ মুখে শুনিয়ে ইমান ভাল লাগিছে অ। আগত যে তই ইমান বেকাৰ আছিলি, তোৰ 10 টকা পইচা ইনকম নাই, ঘৰতে অকল পৰি থাক। এতিয়া দেখো ভাই, আমাক টাইম দিবলৈও সময় নাই তোৰ। এয়াই কিসমত। তাকে দেউতা, এতিয়া যে নিচেকে সময় নাই মোৰ। কতা ঘৰৰ মুখৰ আগত হেলিকপ্টাৰ নাইচোন। তই অকমান ক'ব নোৱাৰা হলি নেকি হা? ইমান ডাঙৰ হেলিকপ্টাৰখন আকৌ ঘৰৰ মুখৰ আগত কেনেকে ৰাখিব? ক'ৰবাত চাগে পথাৰে চথাৰে থৈ আহিব পায়। সেইটো বাৰু হয়, ঘৰৰ মুখৰ আগত ৰাখিব নোৱাৰে, স্পেচটো কম। বাপৰে বাপ, আজি যে আপোনালোকক বহুত দিনৰ মূৰত দেখিলো দেই। ভালনে বাৰু আপোনালোকৰ? ভালেই আৰু তোমাৰ ভাল? তোমাৰ পিছে এনেও ভালেই হ'ব, কাৰণ তুমি ডুবাইৰ পৰা হেলিকপ্টাৰ লৈ আহিছা ঘৰলৈ। ঢেঙৰ, তই ডুবাইত কি জব কৰ হয়? মই জাঙিয়া কোম্পানীত জব কৰোঁ। মই জাঙিয়া কোম্পানীৰ মেনেজাৰ হয়। জাঙিয়া কোম্পানীত তই ইমান দৰমহা পাৱনে? ঘৰলৈ হেলিকপ্টাৰ লৈ আহিব পাৰিছ? আৰু এখন হেলিকপ্টাৰ তোৰ নিজৰ নে কি? এখন হেলিকপ্টাৰ মোৰ নিজৰ হয়। বছে গিফ্ট দিছে মোক, অ'ৰ পৰা ত'লৈ, তোৰ পৰা ওলে যাবলৈ। আৰু দৰমহা কিমান পাওঁ মানে ঘপককৈ জাকে তাকে কৈ দিব নোৱাৰি নহয়, ক'বলৈ অকণমান দিগদাৰ হয়। বাৰু হ'ব দিয়া, তুমি নক'লেও আমি গম পাই গ'লোঁ তুমি ভাই জাঙিয়া কোম্পানীত কিমান দৰমহা পোৱা। বাৰু হক দেই। গাঁৱৰ ল'ৰা তাই চব চিন্তি ইমান গ্ৰ' হৈ গৈছে, না পঢ়া না লিখা, আণ্ডা মেট্ৰিক। আপোনালোকে বাৰু মোৰ হেলিকপ্টাৰখন চাবলৈকে আহিছে ন? চাওঁতে বাৰু সেইখন চাবলৈকে আহিছোঁ। আজিলৈকে আকৌ হেলিকপ্টাৰত উঠিতো পোৱা নায়েই। হেলিকপ্টাৰখন আকৌ ওচৰৰ পৰা দেখিও পোৱা নাই নহয়। ব'লক তেতিয়াহ'লে এপাক উঠিব। তেতিয়াহ'লে ঢেঙৰ লেটছ গ', উঠোংগে তো হেলিকপ্টাৰত।
ব'লক। ঐ ঢেঙৰ হেলিকপ্টাৰত উঠি অহাৰ পাছত ধুনীয়াকে গাখীৰ অকমান সৰহকে দি চাহ টোপা খোৱাবি দেই, পিতেৰে ডুবাইৰ পৰা অনা মিঠাইৰ সৈতে। হ'ব খাব আকৌ। ঐ ঢেঙৰ, আমাকো তোৰ লগত ডুবাই লৈ যা না, আমিও জাঙিয়া কোম্পানীত জব কৰিম। আপোনাক তাত নলয় নহয়, আপুনি বুঢ়া মানুহ। ঐ বুঢ়াৰ লগত আকৌ কি কথা আছে, মই কাম কৰিব লাগে 10 টোমত কাম কৰিম নহয়। আৰু তাতে তই জাঙিয়া কোম্পানী মেনেজাৰ, তোৰ ওপৰতেতো কথা, তই বুঢ়া মানুহ ল ডেকা মানুহ ল। আৰু এটা কথা নহয়, আপুনি বিয়া পতা মানুহ, মাইকী এৰি থৈ ডুবাইত থাকিবগৈ লাগিব নহয়, পাৰিব জানো? ঐ পাৰিম কেলে নোৱাৰিম, তই মোক লৈ যা না। বাৰু চাওঁচোন কি কৰিব পৰা যায়, হ'লে লৈ যাম বাৰু দেই। খালি ককাইদেউ তাত কিন্তু কষ্ট আছে আকৌ দেই, আপুনি পাৰিব নাই জানো। ঐ কেলে নোৱাৰিম, এটা সময়ত ভাই মই কিমান কাঠৰ কুন্দা দাঙিলো, তাতকৈ কষ্ট নেকি? নাই নাই ককাইদেউ, সিমান কষ্টও নহয়। বাৰু হ'ব দিয়ক ককাইদেউ, আপুনি কাঠৰ কুন্দা দাঙিব পাৰে যেতিয়া এইবোৰ কামটো আপোনাৰ বাবে একদম পানী। বাহ, ই যে ভাল এনজয় কৰি আছে আকৌ দেই। এনজয় নকৰিব কিয়, সি ডুবাই জাঙিয়া কোম্পানীত চাকৰি কৰে। অ'কে অ'কে ছাৰ অ'কে। বাহ, পাইলটটোৱে ঢেঙৰক ছাৰ বুলি কৈছে। আহক উঠকহি। আমাৰ ঘৰ দুটা লগত থকা হলে তেহেঁতি যে বৰ এনজয় কৰিলে হয়, কিন্তু তেজ খোৱা দুটা ক'ত আছেগে জানো। বাহ, ভিতৰখন কি লাগজাৰী নহয়নে ধুনু? আৰু কি? বজেন ক'ত যাবি ক? যলৈকে নিয় তলৈকে যাম আৰু। পাৰ্টনাৰ লেটছ গ'। অ'কে ছাৰ, ক'ত যাব লাগিব? এনে আৰু এইবোৰতে কেপাকমান ঘূৰাই দিয়া। অ'কে ছাৰ অ'কে। ল'ৰা দুটা কেনে লাগিছে কেনে? ছাৰ গুলি গুলচন অপূৰ্ব লাগিছে, বোলেতো একদম জেংগো 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 জেংগো। কি আংকুল হেলিকপ্টাৰ চাবলৈ গৈছে? কাৰ ভাগৰ? এইটো ভদিয়া পুতেক। ভদিয়া পুতেক ডুবাইত থাকে নহয়, সি ডুবাইৰ পৰা হেলিকপ্টাৰ লৈ আহিছে, তাৰ ভাগৰ হেলিকপ্টাৰখন চাবলৈ গৈছে। কিন্তু আমাক লগত নিনিলে যে? তহঁতি দুটা ঘৰতে নাই আকৌ, তেনেকুৱাত কেনেকে নিব? তই লগা বৈ আমিও যাওঁ হেলিকপ্টাৰ চাওঁগে, পাৰিলে হেলিকপ্টাৰত মস্তিছে উঠিম। বৈ মই যে আজিলৈকে হেলিকপ্টাৰ ওচৰৰ পৰা দেখিয়ে পোৱা নাই। মজা মজা কি যে মজা লাগিব, হেলিকপ্টাৰ ওচৰৰ পৰা চাই গুলি গুলচন লাগিব। এইখন কাৰ হেলিকপ্টাৰনো? আমাৰ ইয়ালৈ কোন আহিছে? অথনি উৰি আছিলে এইবোৰতে, এতিয়াও উৰি আছে। আমাৰ ইয়ালৈ কোনোবা মিনিষ্টাৰ MLA আহিছে যেন পাইছো। হেলিকপ্টাৰ চোৱাই নহয়, হেলিকপ্টাৰত উঠিলেগে যেনে পাইছো দেই, পুৰা মস্তিছে। মোৰো তেনেকুৱাই লাগিছে। মামা হেলিকপ্টাৰত উঠিলেগে, মামাই পুৰা হেলিকপ্টাৰত উঠি পুৰা এনজয় কৰি আছে, একদম এনজয় মস্তি। কি হ'ল? হেলিকপ্টাৰখন উৰি ফুৰা দেখিছে নাই? তাত আমাৰ আংকুলহঁত পুৰা উঠি আছে যেন পাইছো, পুৰা মস্তিছে। হেলিকপ্টাৰত আকৌ কেনেকে উঠিবগে? এইখন ভদিয়া পুতেকৰ হেলিকপ্টাৰ হয়, এইটো ভদিয়া পুতেক হেলিকপ্টাৰ লৈ আহিছে আকৌ ঘৰলৈ। আমাৰ আংকুলে তেহেঁতৰ ঘৰত গৈ হেলিকপ্টাৰখন চাবলৈ গৈছিলে, এতিয়া যেতিয়া হেলিকপ্টাৰখন আকাশত উৰি ফুৰিছে, মানে আংকুলো সেই হেলিকপ্টাৰ ভিতৰতে আছে, পুৰা আকাশত একদম মস্তিছে, এনজয়
এনজয় কৰি। চকুৰে কিনো যাদু কৰিলা মিচিকি হাঁহি মাৰি মন ভুলালা তুমি 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 প্ৰেম জগালা ৰাধেঙৰ থেংক ইউ ছ' মাছ দেই মই সৰুৰে পৰা হেলিকপ্টাৰ উঠা ইমান সপোন এটা আছিল ফাইনেলি আজি তুমি মোৰ সপোনটো পূৰণ কৰি দিলা থেংক ইউ হয় নেকি ৱাও ঐ ঢেঙৰ তই পিছে বিয়া পাতিলে ছোৱালী হেলিকপ্টাৰত আনিবি নে কি? হেলিকপ্টাৰতে আনিম ককাইদেউ আৰু ঢেঙৰ তই পিছে ডুবাই ছোৱালী বিয়া পাতিবি নে আমাৰ ইয়াৰ ছোৱালী বিয়া পাতিবি? ডুবাই ছোৱালী বিয়া নাপাতো আমাৰ ইয়াৰ ছোৱালী বিয়া পাতিম কিয়নো ডুবাই ছোৱালীয়ে ঘৰ ধৰি খাব নোৱাৰে নহয় নোৱাৰে আৰু তই পিছে ডুবাইলে মোক কেতিয়া নিবি হয় লগত কাম কৰিবলে? ককাইদেউ যেতিয়া ঘৰলৈ নেক্সট বাৰ আহিম তেতিয়া আপোনাক লৈ যাম দেই হ'ব দে মই যদি কেনেবাকে ডুবাইত ছেটেল হৈ যাওঁ তেতিয়া যে মই ঢেকিনপতা গাঁৱলৈ হাগিবলৈও নাহো ইমান ঘটীয়া জেগা